ইয়াত কাম কৰি তাৰপৰা ঘৰত গৈ পঢ়িবাগৈ। এতিয়া মেট্ৰিক কেতিয়া আছে তোমালোকৰ? 16 ফেব্ৰুৱাৰী মেট্ৰিক আছে। ইয়াত যিকেইদিন মানে তোমালোকৰ মানে খেল হ'ব এইকেইদিন ইয়াত কাম কৰিবা। এতিয়ালৈকে ৰাতি মই কিতাপ চিতাপ লৈ আনিম ইয়াত মই ৰাতি কাম চাম কৰি পেলাই অকণমান দেৰি পঢ়িম, 1 ঘণ্টামান পঢ়িম, তাৰপৰা আৰু শুই যাম। তাৰপৰা ৰাতিপুৱা উঠি কিনে 4টা মানত উঠিম, এঘণ্টা 5টালৈকে পঢ়িম আৰু 5টাত ইয়াতে কাম চাম কৰিম আৰু তাৰপৰা আৰু ৰাতি আকৌ 1 ঘণ্টা পঢ়িম আৰু শুই যাম। তেনেকৈ কৰিম। তেনেকৈ কৰিবা। তোমালোকৰ ঘৰৰ তুমি ককাই ভাই কোনো ভাই ভনী? মই ডাঙৰ, ভণ্টি এটা আছে। ভণ্টি আছে, ভণ্টিও পঢ়ি আছে। তোমাৰ নামটো কি? মোৰ নাম উদয় গোৱালা। উদয় গোৱালা? ক'ত থাকা ডিব্ৰুগড়? ডিব্ৰুগড় লাহোৱাল। লাহোৱাল? এতিয়া তুমি বৰ্তমান কি কৰি আছা? মানে কাম বন বৰ্তমান পঢ়ি আছা? মই পঢ়িও আছোঁ, কামো কৰি আছোঁ। এতিয়া স্কুল বন্ধ দিয়াৰ কাৰণে কামলৈ আহিছোঁ ইয়ালৈ কামত আহিছা? মানে স্কুল বন্ধ দিলে তুমি কাম কৰা নাই? কামো কৰোঁ, তাৰপৰা কাম কৰিব পৰা নিদিয়ে বাট তথাপিও নিজৰ খৰচা দিবৰ কাৰণে কাম কৰোঁ। মানে নিজৰ মানে খৰচাটো তুমি নিজে উলিয়াই লোৱা কামটো? তুমি পঢ়া স্কুলখনৰ নাম? মই পঢ়া স্কুলখনৰ নাম হ'ল মুন্দাৰঘাট গৰিয়সী জাতীয় বিদ্যালয়। কোন শ্ৰেণীত পঢ়ি আছা? ক্লাছ 10। ক্লাছ 10? মানে এনেকৈ তুমি মানে টকা পইচা ইনকাম কৰি ঘৰতো দিয়ে নেকি পঢ়া? নিজৰ খৰচাখিনি নিজে উলিওৱা? ঘৰৰ পৰা নোলোৱা? ঘৰৰ পৰা লওঁ, বাট এতিয়া মানে পাপাৰ অলপ এনেকৈ মানে অলপ পইচা অলপ চলি আছে, শ্ল' চলি আছে, সেইটো কাৰণে অলপ পাপা অলপ মানে দিগদাৰ চলি আছে এতিয়া, সেইটো কাৰণে নিজে কমানি কৰিব পাপা অলপ মানে অলপ দিগদাৰ চলি আছে। তেনেকৈ নিজৰ পইচা নিজে উলিওৱা? ঠিক আছে, ভাল লাগিলে দেই তোমাৰ। তোমাক ইয়াত এই ষ্টেডিয়ামত মাতিছিলে নে নিজে আহিলা? মই নিজে আহিছোঁ। মই ক'লোঁ, আমাৰ গাঁৱৰ মানুহ আহিছিলে কাম কৰিবৰ কাৰণে। মই নিজে ক'লোঁ যে আমি কাম হ'বনে, কাম মানে মান ল'বনে বুলি ক'লোঁ। তাৰপৰা সি ক'লে মোক মান ল'ব বুলি ক'লে, তাৰপৰা মই ইয়াত কাম কৰি আছা ষ্টেডিয়ামত? দুদিন যিমানকেইদিন ক্ৰিকেট খেল হ'ব মানে ৰঞ্জি ট্ৰফি গোটেইকেইদিন ইয়াত কাম কৰিবা? স্কুল মই যাম। স্কুল এতিয়া বন্ধ দিলে। এইকেইদিন বন্ধ আছে? এইকেইদিন কিহৰ বন্ধ? এইকেইদিন মানে আমাৰ ফাইনেল এক্সাম হ'ল, পি টেষ্ট হ'ল। তাৰপৰা পি টেষ্টৰ কাৰণে এতিয়া বন্ধ দিছে। মাৰ্চৰ ফেব্ৰুৱাৰী 16 ফেব্ৰুৱাৰী মেট্ৰিক আছে। তাৰপৰা এতিয়া পঢ়িব লাগিব। ইয়াৰ পৰা গৈ কিনে 13 জানুৱাৰী ইয়াৰ পৰা যাম। তাৰপৰা ইয়াৰ পৰা গৈ কিনে তাত কিতাপ পঢ়ি কিনে আৰু কিবা মেট্ৰিক দিম 16 ফেব্ৰুৱাৰীৰ পৰা। তাৰপৰা মেট্ৰিক দিবা? ইয়াত এতিয়া ৰঞ্জি ট্ৰফি যিমানদিন হ'ব ইয়াত কামো কৰিবা, তাৰপৰা পঢ়িব নে ষ্টেডিয়ামত? হয়, মই নিজে ক'লোঁ আমাৰ গাড়ীখন